আকৌ আহি গ'লো দেই। ৰাতিপুৱাতে এটা কবিতা লৈ আহিছোঁ। ভালদৰে শুনিবা আৰু অনুশীলন কৰিবা। কবিতাৰ কিছুৰ নাম কেৰ্কেটুৱাৰ জ্বৰ। কবি ৰিণ্টু দাস। তামোল বাৰীৰ কাষতে আছিল কেৰ্কেটুৱাৰ ঘৰ। বৰষুণত তিতি বুঢ়ী হ'ল ভীষণ জ্বৰ। কটা কথা লৈ পপুৰা থাকিল 3 দিনমান শুই। আটাই কেইদিন কেৰ্কেটুৱাৰ চৰুত নজ্বলিল জুই। জ্বৰৰ ভমকত কেৰ্কেটুৱাই প্ৰলাপ বকিবলৈ ল'লে। বান্দৰ ডাক্তৰ আহি জ্বৰ জুখি চালে। বাপ ৰে বাপ, ইমান জ্বৰ, ল'ব লাগিব বেজী। কেৰ্কেটুৱা বোপা বেজী ল'বলৈ নুঠেই নহয়। ডাক্তৰ বান্দৰে দিলে উপদেশ, তেজ পৰীক্ষা কৰা, নহ'লে হ'ব বিপদ, ইটোতকৈ সিটো চৰা। ডাক্তৰৰ কথাত কেৰ্কেটুৱাই তেজ পৰীক্ষা কৰে। তেজ পৰীক্ষাত মেলেৰিয়া ৰোগৰ বীজাণু ধৰা পৰে। ডাক্তৰে ক'লে উইনাল বড়ি খাব লাগিব দিনে, আঁঠুৱা তৰি শুব লাগিব, গতি নাই তাৰ বিনে। জিৰণি লৈ থাকিব লাগিব এপষমান কাল, পুষ্টিকৰ আহাৰ খালেই ৰোগ হ'ব ভাল। তামোল গছত দিনে ৰাতিয়ে নোৱাৰিবা থাকিব বগাই, উপদেশ দি বান্দৰ ডাক্তৰ ডালত উঠিল জঁপিয়াই। কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিবা দেই। আৰু মোৰ ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা আৰু ন'টিফিকেশ্যন বেলটো টিপি দিবা। আৰু এতিয়ালৈ আহোঁ, বাই।